মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ যৌন মিলন কৰাৰ সময়ত কিমান দেৰি যিটো ফ'ৰ প্লে আছে সেইটো কৰিব লাগে যাৰ ফলত এগৰাকী মহিলাই সম্পূৰ্ণ পৰিমাণে যৌন তৃপ্তি পায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সহজ কথাত আপোনালোকক শিকাই দিম যে কেনেকৈ আৰু কেনেকুৱা পন্থাৰে আপুনি কিমান সময় তেনেকুৱা কাৰ্যটো কৰিব যাৰ ফলত এগৰাকী মহিলাই সম্পূৰ্ণ পৰিমাণে যৌন তৃপ্তি পায়। চাওক বন্ধুসকল, যৌন মিলন কৰাৰ সময়ত মহিলাক যৌন তৃপ্তি পুৰা সম্পূৰ্ণভাৱে দিবলৈ হ'লে এগৰাকী মহিলাক পুৰা উত্তেজিত কৰা দৰকাৰ। পুৰা উত্তেজিত নকৰাকৈ এগৰাকী মহিলাক আপুনি কেতিয়াও ছেটিছফাই কৰিব নোৱাৰে। বন্ধুসকল, তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, যদি আপোনাৰ তেনেকুৱা কোনো টপিকছ আছে তেনেহ'লে আপুনি কমেণ্ট কৰি জনাব। আমি সেই টপিকছৰ ওপৰত ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম, লগতে আপোনাক সেই প্ৰব্লেমটোৰ চলিউশ্যন দেৱাৰ চেষ্টা কৰিম। এতিয়া কিমান সময় ফ'ৰ প্লে কৰিব লাগে যিটোৰ সহায়ত এগৰাকী মহিলাক সম্পূৰ্ণ পৰিমাণে আপুনি তৃপ্তি দিব লাগিব বা পাৰিব। চাওক, এগৰাকী মহিলাক পুৰা উত্তেজিত হ'বলৈ হ'লে কমচে কম 10 পৰা 15 মিনিট সময় লাগে। এতিয়া আপুনিতো অতি সহজে উত্তেজিত হৈ যায়, কাৰণ আপোনাৰ যিটো ষ্টিমুলেশ্যন হৰমন সেইটো বৰ বেছি পৰিমাণে এট্ৰেক্টিভ বা সেইটো বৰ বেছি পৰিমাণে আগুৱাই যায় সেইকাৰণে। কিন্তু মহিলাৰ ক্ষেত্ৰত তেনেকুৱা নহয়। সেইকাৰণে আপুনি আপোনাৰ যিটো ষ্টিমুলেশ্যন হৰমন সেইটো যদি অতি সহজে উত্তেজিত হৈ যায়, কিন্তু মহিলাৰ ক্ষেত্ৰত যদি তেনেকুৱা নহয়, তেনেহ'লে আপোনাক কিছুমান সময় ৰখিব লাগিব। কমচে কম 10 পৰা 15 মিনিট আপুনি সেই ষ্টিমুলেশ্যন প্ৰক্ৰিয়াটো এগৰাকী মহিলাৰ লগত কৰিব লাগিব, তেখেতক উত্তেজিত কৰিব লাগিব। যদি আপুনি সেই কাৰ্যটো 10 পৰা 15 মিনিটলৈকে কৰে, তেনে ক্ষেত্ৰত সেইগৰাকীও ষ্টিমুলেট হৈ আপোনাৰ নিচিনা পুৰা উত্তেজিত হ'ব আৰু পিছত আপোনালোক আটাইয়ে ছেটিছফাই হ'ব। আশা কৰিছোঁ আপুনি